এছাম মানুহে জুবিন দাৰ ক্ষেত্ৰলৈ জুবিন দাক পূজা কৰিবলৈ যায় আৰু এছাম মানুহে জুবিন দাৰ ক্ষেত্ৰলৈ পলিটিক্সৰ কথা আলোচনা কৰিবলৈ যায়। বোলে আলক ভোট নিদিবি, এই বালক ভোট নিদিবি। চাওকচোন বাৰু ৰাইজ, এই মাইকী মানুহজনীয়ে কিনো কৈছে আমাৰ সেই জুবিন দাৰ ক্ষেত্ৰত গৈ। আমি একতা হ'ব লাগিব আৰু বিজেপিক কোনো ভোট নিদিবা। Don't mind. ভয় নকৰোঁ। নহয়, বিজেপিক কোনো পলিচ হ'বও নহয়, একো কোৱা নাই। মই প্ৰথমে মাইকী মানুহজনীৰ বিষয়ে এটাই কথা কৈ লওঁ। এই মাইকী মানুহজনীয়ে সেই জুবিন দাৰ ক্ষেত্ৰলৈ মদ খাই গৈছে। তাইৰ মুখৰ কথাখিনি শুনি আৰু তাইৰ মুখৰ ভাঁজটো দেখি গম পোৱা গৈছে যে তাই মদ খাই পূৰা ফিটিং হৈ আছে। হেৰুৱা এটা সেই জেগাডোখৰ পলিটিক্সৰ কথা পাতিবৰ কাৰণে নহয়, সেই ঠাইডোখৰ হৈছে আমি পূজা কৰিবৰ কাৰণে। আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন দা তাত জিৰণি লৈ আছে, গতিকে আমি তাত জুবিন দাক পূজা কৰিবলৈ যাব লাগে, পলিটিক্সৰ কথা পাতিবলৈ নহয়। আপোনাৰ যদি ইমানেই পলিটিক্সৰ কথা পাতিবলৈ ইচ্ছা আছে, তেনেহ'লে আপুনি এই যে গাঁৱত গোটৰ মিটিংবিলাক বহে তাত পাতিব দেই। আৰু শুনক এটা, আপোনাৰ নিচিনা এজনী অপবিত্ৰ মাইকী মানুহ গৈ সেই পবিত্ৰ ঠাইখিনিক অপবিত্ৰ নকৰিব দেই। আৰু ভালদৰে গম পোৱা গৈছে আপুনি যে এগৰাকী কংগ্ৰেছৰ চামচা বুলি। সেইকাৰণে এই বিজেপিক ভোট নিদিব, এই কিবাক ভোট নিদিব, সেইবিলাক বকি আছে গৈ। সেইবিলাক নকৰিব তাত গৈ। ইমান এইবিলাক কৰিব মন আছে, মই ক'লোৱে দেখোন গাঁৱৰ গোটৰ মিটিঙত কৰিব দেই।